मम माया दुरत्तया। हे अर्जुन, मोर माया तो बहुत दुष्ट डेंजर। এটা অর্জুন প্রশ্ন করলে, প্রভু বলে তোমারে মায়া, তোমার মায়ার পৰা মই কেনেকৈ পাৰ পাম, তুমিহে উত্তৰটো দিয়া বুলি ক'লে। এতিয়া ভগৱান কৃষ্ণই কৈছে, মামেব প্ৰপদ্যন্তে মায়ামেতম তদন্তি তে। মোৰ ওপৰত মোৰ ওচৰত যদি সম্পূৰ্ণৰূপে তুমি চাৰেণ্ডাৰ হৈ যোৱা, তেনেহ'লে মোৰ মায়াৰ কবলৰ পৰা তুমি মুক্ত হৈ যাবা। এইটো ভাঙনি কৰিছে গুৰুজনাই। কি বুলি কৈছে যে অবস্তু ক দেখাবন্ত বস্তু কয়াবরি, এহি হে মুহুর মায়া জানা নিষ্ট করি। অবস্তু ক দেখাবন্ত বস্তু ক আবরি, এহি হে মুহুর মায়া জানা নিষ্ট কৰি। তাৰপিছত ভগৱন্তই কৈছে, মানে সত্যটোক ঢাকি কিনি অসত্যটোক প্ৰকাশ কৰাটোকে বস্তু আৰু অবস্তু বুলি কৈছে। বস্তু মানে হৈছে বাস্তৱ সত্য, আৰু অবস্তু মানে মায়া অসত্য। আমি মায়াৰ অসত্য জগতৰ প্ৰাণী। তো ভগৱান কৈছে যে এহিহে মোহৰ মায়া জানা নিষ্ট কৰি, অবস্তুক দেখাবন্ত বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। তাৰপিছত ভগৱন্তই কৈছে, অভগৱন্ত মাধৱৰ অভয় শৰণে, শৰণে পখিলা যিটো কায় বাক্য মনে। ভগৱন্তৰ চৰণ কমল যদি কায় বাক্য মনে শৰণ হয়, ঈশ্বৰ মাধৱ তাংক কৰিলন্ত দায়া, তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া। হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আৰু কথা পাতি আগৰ চোৱাটো কম দেও, মানে যিকণ সময় আমি আহিছোঁ ঈশ্বৰ কৃষ্ণ চিন্তা কৰিবলৈ বা নামঘৰত বা গুৰুগৃহত যাওঁ, সেইখন সময় মানে আমি ভগৱন্তৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিব। যদি অন্য কথা পাতি থাকোঁ, তেনেহ'লে নামঘৰ অহাটো কি ফল? হৰি ৰাম। যিমান 2 ঘণ্টা আহিছোঁ, কেৱল কৃষ্ণ কথাই শুনিব লাগে। সেইকাৰণে গুৰুজনাই পদত বাৰে বাৰে লিখি দিছে আমাক, এক চিতে এক মনে শুয়া সাৱধান। সেইকাৰণে এই গুৰুজনাই আমাক দি দিছে যে যিমানকণ সময় আমি ঈশ্বৰ চৰণত থাকোঁ, যাতে আমি অন্য কথা বা অন্য মনস্থ নহয়, এক মন হ'ব বিচাৰিব লাগিব, একচিত হ'ব লাগিব। কাৰণ তেতিয়াহে আমাৰ মানে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে মুক্ত, তেতিয়া আমাৰ প্ৰতিষ্ঠিত হ'ব। আৰু যদি আমি 2 ঘণ্টা সময় খৰচ কৰি ইয়ালৈ আহিলোঁ গুৰুগৃহত, যে কিবা এটা আমি পাম, ভগৱানৰ ওচৰত ভগৱানৰ ভক্তি কথা বা ঈশ্বৰৰ লগত মানে সংযোগ হ'ম, আলাপন কৰিম, আৰু ইয়াতো আহি কিনি যদি সেই ঘৰৰ যদি দাল ভাতৰ কথা চিন্তা কৰি থকা হয়, তেনেহ'লে আৰু হৰি নহয় ভাল নহয় নে বাৰু? পিছত তাঁতিবাত যোৱাৰ পিছত আপোনালোক খুব গালি পাৰিব, তাঁতি কান্দিলে মাটি। গতিকে বাপায়া সমস্ত ভগৱান বিশেষ কৃপাৰ ফলত কৃষ্ণ ভক্তিটো লাভ হয়, আৰু কোটি কোটি জন্মৰ যাৰ পুণ্য আছে, সেইজনেহে কৃষ্ণ কথা শুনিবলৈ সুবিধা পায়। দশম স্কন্ধ ভাগৱতত কৈছে, কোটি কোটি জনমৰ মহাপাপ চয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়, ইহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা খুচিহে নতাৰে। কোটি কোটি জনমৰ মহাপাপ চয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়, সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা খুচিহে নতাৰে। গতিকে পাপীয়ে কৃষ্ণ কথা কেতিয়াও শুনিব সুবিধা নহয়, তেওঁক ইচ্ছা কৰিলেও ভগৱন্তই তেওঁক নাহিব, হৰি। মহাপুণ্য যাৰ আছে, মহাভাগ্য যাৰ আছে, সেই সকলোহে আহি কৃষ্ণ কথা শুনিবলৈ আহিব, যত্ন কৰে। আৰু এতিয়াৰ পুণ্য নহয় বা পাই সমস্ত, এতিয়াৰ পুণ্য নহয়। আমি আদি সত্য যুগতে আমি সকলোৱে এটা আমি সকলোৱে ভকত আছিলোঁ,
সেইকাৰণে আমি ইয়াত আহি মনোগ্ৰাহী দিছোঁ ভগৱন্তৰ কথা শুনিবলৈ শ্ৰৱণ কীৰ্তন। নহ'লে মানে আজিকালি কোটি টকা খৰচ কৰি এটা চিনেমা বনায়, এটা চিনেমা বনাওঁতে 100 কোটি খৰচ কৰি চিনেমা এখন বনায়। চিনেমাখন মাত্ৰ 2 দিন বা 3 দিন চলে, এসপ্তাহ চলে, তাৰপিছত চিনেমাটোৰ প্ৰতি অনীহা হৈ যায় মানুহখিনি আৰু চাবলৈ নিবিচাৰে। কিন্তু 5000 বছৰৰ আগৰ এই মহাভাগৱতৰ সৃষ্টি হৈছে, কিন্তু আজিও শুনিবলৈ মানুহে ইচ্ছা কৰি আছে। জৰুৰ কিবা এটা মহাভাগৱত নতুনত্ব আছে। মহাভাগৱত হৈছে এনেকুৱা এটা শাস্ত্ৰ, কোটি কোটি সূৰ্য সমান মহাভাগৱত প্ৰকাশ পাইছে, আৰু সেই কৃষ্ণ কথা অমৃত সমান বুলি কৈছে। সেইকাৰণে সংস্কৃত শ্লোকত কৈছে বোলে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰে যাৰ পুণ্যৰ ভাগ আছে সেইজনে ভাগৱতৰ ওচৰত আহিব পাৰে। আৰু ভাগৱত বোলে শাস্ত্ৰ বা কিতাপ নহয়, আকৌ মানুহে ভাবে ভাগৱত কিতাপ বা শাস্ত্ৰ। বোলে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমমৃতম। সাক্ষাৎ ব্ৰহ্মস্বৰূপ, সাক্ষাৎ ভগৱান কৃষ্ণহে আগত আমাৰ আছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, এইটো কাৰ বাণী? বোলে ঈশ্বৰৰ আজ্ঞা। এই পদত ক'ব, আমি আখৰেৰে ধৰিম, আমি ভাগৱতৰ ভাগৱতৰ ভিতৰত সোমোৱাই নাই, আগে আগে আমি কথা কেইটামান কৈ লৈছোঁ। সেইকাৰণে মহাভাগ্য যাৰ আছে সেইসকলে কৃষ্ণ কথা শুনিব। প্ৰথম স্কন্ধ ভাগৱততে এই কথাটো কৈছে, অপূৰ্বতে নজানে কেবে পৃথিৱীত পোক দেৱে, কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ। যাৰ নেকি মহা মহা ভাগ্য আছে সেইসকল কৰ্ণ ভৰি মহাভাগৱতৰ শাস্ত্ৰৰ যি মূল অমৃতবোৰ পান কৰি থাকে। গতিকে আমি নিজকে ভাগ্যৱান বুলি ভাবিব লাগিব, কাৰণ কলিযুগটোৰ নিচিনা যুগ নাই বুলি কৈছে। সেইকাৰণে ধন্য কলিযুগ, ধন্য ভাৰতবৰ্ষ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰু আমাৰ। এই অন্য অন্য ধৰ্মগুৰুসকলে নিজৰ নিজৰ শাস্ত্ৰ আছে, তেওঁলোকৰ নিজৰ নিজৰ ধৰ্মশাস্ত্ৰ আছে, কিন্তু কোনো শাস্ত্ৰত তেওঁলোক ভাৰত বন্দনৰ কথাটো উল্লেখ কৰা নাই অন্য ধৰ্মগুৰুসকলে। কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভাৰত বন্দনৰ কথাটো 69 বাৰ আমাৰ ভাগৱতত বন্দন কৰিছে, যে ভাৰতবৰ্ষখন ৰাষ্ট্ৰবাদৰ কথা কৈছে এজন মহাপুৰুষে, সেইজনে হৈছে আমাৰ পৰম গুৰু জগতগুৰু শ্ৰীমন্ত। যে ভাৰতবৰ্ষখন কিমান পুণ্য স্থান, আৰু ইয়াত মানৱ জন্ম পোৱাটোতো আৰু পুণ্য, দেৱৰো দুৰ্লভ বুলি কৈছে। দেৱতাই বাঞ্ছা কৰি থকা এখন দেৱৰো দুৰ্লভ, আৰু কলিযুগটোতো আৰু ধন্য যুগ বুলি কৈছে। এতিয়া কলিযুগটো বেলেগৰ কাৰণেহে বেয়া, আমাৰ কাৰণে কিন্তু কলিযুগ এতিয়া কলিযুগ হৈ থকা নাই, আমাৰ কাৰণে সত্য যুগ। কলিযুগটো বহুত ডেঞ্জাৰ যুগ, বহুত বেয়া যুগ বুলি দ্বাদশ খণ্ডত উল্লেখ কৰিছে। কলিযুগত ভক্তি কৰাটো বহুত জটিল। দ্বাদশ খণ্ডটো মেলিবই নোৱাৰি। দ্বাদশ খণ্ডত কৈ দিছে, পৰম দুৰ্জন কলি পাপৰ সাগৰ, পাপ নকৰন্তা ইয়াত নাহি একো জন। পাপ নকৰা মানুহ এজনো নাই, পাপটো হ'বই, কাৰণ কলিযুগ হয়। ৰাম পাপ নষ্ট নভৈলে কৃষ্ণত যায় মতি, কিমতে তৰিবে ইটো কলিত দুৰ্গতি। যেতিয়ালৈকে পাপ শেষ নহ'ব তেতিয়া কৃষ্ণত মতি নাযায়। সেইকাৰণে কলিযুগটো বহুত ডেঞ্জাৰ যুগ। কলিযুগ আহি গ'ল, 4 যুগৰ ভিতৰত শ্ৰেষ্ঠ যুগ কলিযুগ। তাৰপিছত কলি যেতিয়া আগমন হ'ল, পৰীক্ষিতে কি কৰিলে? কলিযুগে শৰণে পখিলে পৰীক্ষিতৰ আগত। কিন্তু বৈষ্ণৱ পৰীক্ষিতে কলিযুগক মাৰি নেপেলালে। তাৰমানে বৈষ্ণৱ পৰীক্ষিতে ভাবিলে যে কলিযুগৰ 99টা বেয়া গুণ আছে, কিন্তু এটা গুণ কিন্তু কলিযুগৰ বহুত ভাল আছে। সেইটো কি? বৈষ্ণৱে সদায় গুণটোহে চায়, দুখটো নাচায়। বৈষ্ণৱ যদি হ'ব পৰা যায়
তেনেহ'লে আনৰ দুখটো চাব নালাগে, গুণটোহে চায়। 100ৰ ভিতৰত 100টাৰ ভিতৰত 99টা গুণ ক'লে মানে বেয়া আছে, কিন্তু এটা গুণ ভাল আছে, কলিযুগত হৰিৰ নাম ল'লে ইয়াৰ পৰা মানে ভৱ সংসাৰ পাৰ কৰিব পাৰি। তো পৰীক্ষিত ৰজাই চালে যে ইয়াৰতো বৰ বঢ়িয়া গুণ আছে, আৰু ইয়াক কেলে মাৰিম। সেইকাৰণে যিসকল সমাজত দুটা পৰ্যায়ৰ মানে মানুহ আছে, দুটা মানে পৰ্যায়ৰ মানুহ আছে। এটা পৰ্যায়ৰ মানুহ কি হয়, যেনেকা আপোনাৰ এক ভাগ হৈছে মৌ মাখি আৰু এটা হৈছে ভেনা মাখি। সমাজত মানে সেই দুই প্ৰকাৰৰ মানুহ আছে, এটা হৈছে মৌ মাখি আৰু এটা হৈছে ভেনা মাখি। মৌ মাখিয়ে মৌ মাখিৰ স্বভাৱটো চাব। মৌ মাখিয়ে দুৰ্গন্ধ বস্তু পেলাই দিয়ক, বেয়া গুণবোৰ খায়, তেওঁ তাৰ পৰা ভালটো লৈ যায়। আৰু ভেনা মাখি আপুনি লাগিলে চেণ্ট লগাওক, ডিঅ'ড্ৰেণ্ট ঘঁহক, ভেনা মাখিয়ে গৈ কিনে সেই ঘাটবোৰাতে পৰে।